ডিমৰু পাত, মুচন্দৈ, মাইচাং, ভেদাইলতা, নৰসিংহ, মানিমুনি আৰু পচতীয়া আগৰ সৈতে লোকেল মুৰ্গীৰ বইল আঞ্জাখন খাবৰ বাবে ৰেডি হৈ গ'ল। গোটেই পাতখিনি এইদৰে ভালকৈ ধুই চাফা কৰি ল'লোঁ আৰু হাতেৰে এইদৰে মোহাৰি মোহাৰি ছিঙি লৈছোঁ। কটাৰীৰে কাটি দিয়া নাই, এইদৰে মোহাৰি ছিঙি দিলে ইয়াৰ টেষ্টটো বেলেগ হয়। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ বাৰীতে পোৱা বিভিন্ন পাত শাকৰ লগত লোকেল মুৰ্গীৰ বইল আঞ্জাৰ এটা ৰেচিপি। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। এয়া গোটেই পাতখিনি হাতেৰে মোহাৰি এইদৰে ছিঙি ল'লোঁ। ৰেচিপিটোৰ কাৰণে লৈছোঁ এয়া মুৰ্গী মাংস, লোকেল মুৰ্গী, আৰু লৈছোঁ পাত শাকখিনি, অলপমান জালুক খুন্দি লৈছোঁ আৰু অলপমান পিঁয়াজ লৈছোঁ, অলপমান আদা নহৰু কণ জলকীয়া থেতালি লৈছোঁ। গেছটো জ্বলাই কেৰাহীখন পাতি দিছোঁ আৰু কেৰাহীখনত অলপ পানী দিছোঁ। পানীখিনি অলপমান ধোঁৱা ওলোৱালৈকে গৰম হ'ব দিম। এয়া দেখিছে পানীখিনিৰ পৰা ধোঁৱা ওলাইছে। এতিয়া ইয়াতে পাত শাকখিনি দি দিম। লগতে দিছোঁ কাটি লোৱা পিঁয়াজখিনি, জালুকৰ গুড়া, থেতেলিয়াই লোৱা আদা নহৰু আৰু কণ জলকীয়াখিনি, অলপমান হালধি গুড়া দিছোঁ। কেঁচা হালধি থাকিলে থেতেলিয়াই দিব পাৰে আদা নহৰুৰ লগতে, আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ। গোটেইখিনি এবাৰ ভালদৰে লৰাই লৈছোঁ। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টোত লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। ইয়াতে দি দিম মুৰ্গী মাংসখিনি। গোটেইখিনি এবাৰ ভালদৰে লৰাই লৈছোঁ। এতিয়া ইয়াতে দিছোঁ 10-12 টোপালমান সৰিয়হৰ তেল, লগতে দিছোঁ অলপ পানী। পানীখিনি সৰহকৈ দিছোঁ বইল হ'বৰ কাৰণে। এতিয়া ঢাকনখন দি উতল আহিবৰ বাবে ৰাখি থ'ম। 5 মিনিটমান ঢাকন দি উতল অহাৰ পাছত এয়া চাওক ধুনীয়াকৈ সকলোবিলাক উতল আহিছে। এইদৰে প্ৰায় 45 মিনিটমান উতলাই ল'ম। পুনৰ ঢাকন দি ৰাখি থৈ দিম মাংসখিনি সিজিবৰ বাবে। 45 মিনিটমানৰ পাছত এয়া চাওক উতলি পানীখিনি মাংসখিনিৰ পৰা নাইকিয়া হৈ গ'ল। মোক গ্ৰেভিটো ইমানটো পৰিমাণতে লাগে। বইল লোকেল মুৰ্গীৰ আঞ্জাখন খাবৰ বাবে ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিছোঁ। এয়া চাওক বাৰীতে পোৱা বিভিন্ন বন শাক আৰু লোকেল মুৰ্গী জালুক দিয়া বইল আঞ্জাখনৰ সৈতে দুপৰীয়াৰ সাজটো মোৰ ৰেডি হৈ গ'ল। লগতে এয়া অলপ ভাত লৈছোঁ আৰু এটা কেঁচা জলকীয়া লৈছোঁ। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।